বন্ধুসকল প্ৰথমতেই বাইদেউগৰাকীক 2-3টামান কোশ্চেন সুধিলেও তাৰপিছত ফানি ৰিপ্লাই কৰি আছো। तो चलिए शुरू करते हैं। বাইদেউ আপোনাৰ পঞ্চায়ত মন্ত্ৰী কোন? হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী। কি ক'লে বাইদেউ মুখ্যমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী। পঞ্চায়ত মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা হয়নে? হয়। চিয়ৰ হয়তো? চিয়ৰ। দালি লাগে, পানী লাগে, চাউল লাগে, ঘৰ লাগে আৰু হাগিবলৈ লেট্ৰিঙো লাগে। বাকী কোন কাই আমাক কিয় লাগে? এইবিলাক বাদ দিয়ক, গছ ৰোৱা 10,000 টকাটোহে মেইন। তো যিসকলে চেহেৰা চাই কেনে ভাল পায় তো মই তেওঁলোকক কৈছো শুনা, চেহেৰাটো এটা টাইমলৈকে থাকিব, গম পাইছা? চেহেৰাটো এটা টাইমলৈকে থাকিব। সেইকাৰণে তোমালোকে চেহেৰা চাই নহয়, মন চাই ভাল পাবা। মনটো লাইফ টাইম থাকিব, গম পাইছা? ভাইটোৰ আইফোনটো দেখা নাই, ভালকে দেখা। তোমালোকে চেহেৰা চাই নহয়, মন চাই ভাল পাবা। ভাইটোই যে বুজি পাইছে এটাই ধন্যবাদ। ভাইটোৰ চেহেৰাটো বেয়া কাৰণে তেনেকৈ কৈছ, আৰু যদি তোৰ চেহেৰা ভাল হ'ল হয় তইতো তেনেকৈ কোৱা মানুহে নহয়। তোমালোকে চেহেৰা চাই নহয়, মন চাই ভাল পাবা। আৰে ভাই, মনটো দেখা পাই নেকি? মন চাই ভাল পাব যে? চাই ভাল পাবা। পইচা থাকিলে মনটোৰ দৰকাৰ নাই নেকি ভাই? চেহেৰা চাই কেনে ভাল পায়। চেহেৰা চাই ভাল নাপায় যদি কি বাল চাই ভাল পায়? रंगीनी 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 आई तुझी से ভাই 80 কিলোমিটাৰ ঘণ্টাত বতাহ দিছে, ভালকৈ থাকিবি, নহ'লে বতাহৰ লগত পিছত উৰি যাবি। আৰে ভাই, জাঙিয়া নাই যদি এটা হাৰগিজ পিন্ধি লবি। মোক বহুতে ক্ষীণ বুলি কয়, আজিৰ পৰা যদি কয় তোমাক দেখাই দিম। ফাগুনৰ বতাহে উৰুৱাই নিব চাবি। তোমাৰ কমল ভাষাত মই পাগল হৈ গলো জান। তোমাৰ আৰু মহিম ককাৰ কিবা মিল আছে নেকি? একে দাঁত যে। তাৰ দাঁতৰ ফাক নাচাকিয়া। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ এটা লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ।